হেল্ল' ৰছ, এতিয়া আমি উপস্থিত হ'মগৈ গলচেবা মন্দিৰত। আৰু গলচেবা মন্দিৰ প্ৰত্যেকটো সৌন্দৰ্য, প্ৰত্যেকটো মৰ্মাৰ্থ, আৰু ইয়াত গলচেবা মন্দিৰত কি হয়, কিহৰ বাবে বিখ্যাত, ইয়াত কি সৌন্দৰ্যতা উপভোগ কৰিব পাৰি, মই ইয়াৰ বিষয়ে সকলোকে জনাব বিচাৰিছোঁ। আৰু এতিয়া আমি গলচেবা মন্দিৰত গৈ আছোঁ। ইমান ডাঙৰ জখলা সাদৃশ্য এটা ৰাস্তা। এটা কথা বন্ধুসকল জনাই দিওঁ যে মৰিগাঁও সদৰৰ পৰা গলচেবা মন্দিৰলৈ 7 কিলোমিটাৰ। আৰু এই গলচেবা মন্দিৰত বৰবিয়া পতাৰ বাবে বিখ্যাত। ইয়াত প্ৰায় বছৰটোত প্ৰায় 100 যোৰা বিয়া হয়, যি এটা বিখ্যাত হৈ পৰিছে গলচেবা মন্দিৰ বৰবিয়াৰ বাবে। এইটো মোৰ ক'বলগীয়া আছিল। আৰু এই গলচেবা মন্দিৰটো এটা প্ৰায় পুৰণি মন্দিৰ, যিটো ৰজা মহাৰজাৰ দিনতে ইয়াত সেৱা শুশ্ৰূষা কৰিছিল। এটা